ইণ্টাৰনেটৰ জগতখন হৈছে এটি বিশাল জগত, য'ত নানা ধৰণৰ ৱেবছাইট আপোনালোকে দিনে দিনে ভিজিট কৰি আহিছে। কিন্তু আজি আপোনালোকক মই দেখুৱাম আচৰিত বা ৰহস্যৰ ভিতৰত থকা টপ 3 আচৰিত ৱেবছাইট। চ' বন্ধুসকল, চাই থাকক ভিডিঅ'টো শেষলৈকে। চ' গাইজ, প্ৰথম ৱেবছাইটটো হৈছে ইনফিনাইট জুম। এই ৱেবছাইটটো আপোনালোকক সঁচাকৈ আচৰিত কৰি তুলিব, কাৰণ এই ৱেবছাইটত আপুনি এনেকুৱা এখন ফটো বা ইমেজ এখন দেখা পাব যিখন ইনফিনাইটলি জুম হৈ থাকে। আপুনি যিমানে মন দি চাব ফটোখন সিমানে জুম হৈ গৈ থাকিব। আচৰিত হ'লেও এইটো সঁচা যে এই ফটোখনৰ গভীৰতা বা জুম কেতিয়াও শেষ নহয়। সেইবাবে ইয়াক ইণ্টাৰনেটৰ একমাত্ৰ ইনফাইনাইট জুম ফটো বুলিও কোৱা হয়। আপোনালোকে এবাৰ হ'লেও এই ৱেবছাইটটো ভিজিট কৰি চাব পাৰে। কিবা এটা হ'লেও আপোনালোকক নিশ্চয় ভাল লাগিব। ডিছক্ৰিপশ্যনত আপোনালোকক ইয়াৰ লিংকটো দিয়া আছে, এবাৰ ভিজিট কৰি ল'ব। দ্বিতীয় ৱেবছাইটটো হৈছে ছেকেণ্ড ৱেবছাইটটো হৈছে টাৰ্ণ এনি ব্লেক এণ্ড হোৱাইট ফটো ইনটু এ কালাৰ ফটো। ধেমালি কৰিছে বুলি ভাবিছে, কিন্তু কথাটো সঁচা। আপোনালোকৰ ওচৰত যদি ককা আইতাৰ কাৰোবাৰ পুৰণি ফটো এখন যদি আছে, সেইখন আপুনি কালাৰ ফটোলৈ কনভাৰ্ট কৰি ল'ব পাৰে। হয়, আপুনি কালাৰ ফটোলৈ কনভাৰ্ট কৰি ল'ব পাৰে। মই ককা আইতাৰ ফটো সেইকাৰণে ক'লোঁ যে আগৰ দিনৰ মানুহবোৰৰ বেছিভাগ ফটো ব্লেক এণ্ড হোৱাইট আছিল। সেইবাবে যদি আপোনালোকৰ ওচৰত যদি আছে ককা আইতাৰ কোনোবা এখন ফটো আছে, তেতিয়াহ'লে আপুনি সেইখন ফটো কালাৰ ফটোলৈ আপুনি কনভাৰ্ট কৰি ল'ব পাৰে উইদিন 10 to 15 ছেকেণ্ড। হয়তো ইয়াতকৈ কম সময়ত ল'ব পাৰে। আপোনাৰ ফটোখন ডিপেণ্ড নকৰে আপোনাৰ কোনটো বছৰৰ ফটো হওক, 1901 চনৰে হওক বা 1857 চনৰে হওক, যিকোনো সময়ত যিকোনো বছৰৰ ফটো আপুনি ইয়াত কনভাৰ্ট কৰিব পাৰে। চ' বন্ধুসকল, মই আপোনালোকক দেখাই দিছোঁ এখন এটা এক্সাম্পল দেখাইছোঁ ফটো এখনৰ। ব্লেক এণ্ড হোৱাইট ফটো এখন আপলোড কৰিম, সেইখন ফটো আপোনাক কালাৰ ফটোলৈ কনভাৰ্ট কৰি দেখুৱাই দিম। তো মোৰ এজন ফেভৰেট কমেডিয়ান, আপোনালোকৰ হয়তো হয় চাগে, হ'ব পাৰে। মই তেওঁৰ ফটো এখন কালাৰলৈ কনভাৰ্ট কৰি দেখুৱাইছোঁ। এইয়া, তো মই চাৰ্লি চেপলিনৰ এখন ফটো কনভাৰ্ট কৰি দেখুৱাইছোঁ আপোনালোকৰ আগত। এয়া আছে ফটোখন, দেখিছেনে? ইয়াত আপোনালোকক কম্পেৰিজন দেখাই আছে। আপুনি কম্পেৰিজনটো ডাউনলোড কৰিব পাৰে। এয়া কম্পেৰিজনটো মই ডাউনলোড কৰি আছোঁ। এয়া ডাউনলোড হৈ গ'ল। এয়া আছে ফটোখনৰ কম্পেৰিজনটো। এতিয়া যদি মই ফটোখন ফুল্লি আপোনালোকক যদি বিচাৰিছে, আপোনালোকে যদি ফুল্লি কালাৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি সম্পূৰ্ণ ফটোখন কালাৰ কৰিব পাৰে। এনেকৈ আপুনি কালাৰ কৰি ল'ব। দেখিছেনে? ফটোখন পূৰা কালাৰ হৈ গৈছে। আপুনি যদি এতিয়া এইখন ফটো ডাউনলোড কৰিম বুলি ভাবিছে, তো ফটোখন আপুনি ডাউনলোড কৰি ল'ব পাৰে অতি কম সময়ৰ ভিতৰত। তো এয়া আছে ফটোখন, দেখিছেনে? তো আপুনি অতি কম সময়ৰ ভিতৰত এই ৱেবছাইটৰ যোগেদি যিকোনো এখন ফটো আপুনি কনভাৰ্ট কৰি ল'ব পাৰে কালাৰ ফটোলৈ। তো এই ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিছোঁ, আপুনি এবাৰ হ'লেও ভিজিট কৰি ল'ব। এতিয়া ফাইনেলি অন্তিম আৰু 3 নম্বৰৰ আচৰিত ৱেবছাইটটো হৈছে মেক এনি ফ্লেগ। এয়া হৈছে অনলাইন ফ্লেগ ৱেভাৰ। যেতিয়া আপুনি এই ৱেবছাইটটো ভিজিট কৰিব, তেতিয়া আপুনি এখন ধুনীয়া পতাকা এখন দেখা পাব। আৰু এয়া হৈছে এখন কম্পিউটাৰ জেনেৰেটেড চিমুলেশ্যন। আৰু পতাকাখন দেখিলে সঁচাকৈ আচল পতাকা ৰিয়েল
ফ্লেগ এখনেই উৰি থকা যেন লাগে। ইয়াৰ প্ৰগ্ৰামিং ইমান সুন্দৰকৈ বনাইছে, দেখিলে যেন লাগে এখন দেশৰ উৰি থকা যেন পতাকা, যিখন বতাহত উৰি আছে। আৰু ইয়াৰ এটা ভাল ফিচাৰ্ছ কি হয় জানেনে? এইখনক আপুনি নিজেই কণ্ট্ৰল কৰিব পাৰে। মানে আপুনি ইয়াত নিজৰ ফটো বা কিবা যিকোনো এখন ফটো আপুনি ইয়াত আপলোড কৰি কণ্ট্ৰল কৰিব পাৰে। তো বলক এখন ফটো মই আপোনালোকক আপলোড কৰি দেখুৱাইছোঁ। আপুনি এবাৰ চাৰ্চ কৰি ল'ব। ইয়াত দুটা প্ৰচেছ আছে। আপুনি ৱেবৰ থ্ৰুদি মানে আপোনালোকে অনলাইনৰ থ্ৰুদি আপুনি ফটোখন আপলোড কৰিব পাৰে আৰু ফাইলৰ থ্ৰুদি আপোনালোকে আপলোড কৰিব পাৰে। মই বৰ্তমান ফাইলৰ থ্ৰুদি আপলোড কৰি আছোঁ। যিকোনো এখন আপুনি ফটো এখন আপুনি চিলেক্ট কৰিব পাৰে। মই মই এইখন ফটো লৈছোঁ, আমাৰ দেশৰ জাতীয় পতাকা। চ' আপুনি পতাকাখন এতিয়া কণ্ট্ৰল কেনেকৈ কৰিব? এতিয়া চাই লওক, এতিয়া মোৰ অপশ্যনতো আছেই। মোৰ অপশ্যনত আপুনি ক্লিক কৰিব। আপুনি এতিয়া দেখি আছে যে ফটোখনত দেখি আছে জাতীয় পতাকাখন উৰি আছে। আপুনি সেই বতাহজাক মানে যিখন বতাহজাক বলি আছে সেই বতাহজাক আপোনালোকে অফ কৰিব পাৰে। তো উইণ্ডটো আপুনি অফ কৰি দিয়ক। অফ কৰিলে দেখিছেনে অফ হৈ গ'ল। আকৌ আপুনি উৰাব পাৰে। এয়া উৰি আছে। চ' ইমানেই। কেনেকুৱা লাগিল আজি ভিডিঅ'টো? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ নিয়মে এনেকৈ টেকনিকেল কিবা আপডেট যদি আপোনালোকে পাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি লওক। আৰু বন্ধুসকল, এয়া আছিল আমাৰ চেনেলৰ আজি প্ৰথমটো ভিডিঅ'। আজিলৈ আহোঁ। চ' লাষ্টত ইমানেই ক'ম, যিহেতু আমাৰ জাতীয় পতাকাখন উৰি আছে। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰত কেৰুৱা, মাজত সুকলা, তলত শ্যামল আছে। জয় হিন্দ।